আমি এফালে আহি আছিলোঁ, আহি থাকোঁতে হঠাৎ মোৰ বন্ধুৰ লগত চকুত পৰিল 31 নম্বৰ ৰাষ্ট্ৰীয় হাইৱেৰ দক্ষিণ ফালে গোপাল আটাৰ দ্বাৰা স্থাপিত কালজাৰ মূল সত্ৰ। বেক কেমেৰাত আমি দেখুৱাই দিছোঁ। হ'ব, বেক কেমেৰাটো কোনফালে আছে? এয়া চাওক বেক কেমেৰাত গোপালদেৱ, শ্ৰী শ্ৰী গোপালদেৱ আটাৰ দ্বাৰা স্থাপিত কালজাৰ মূল সত্ৰ। স্থাপিত কিন্তু 1589 চন, ধেমালি কথা নহয়, 1589 চন। আহক আমি ভিতৰৰ ফালে যাবলৈ চেষ্টা কৰোঁ, নাজানো আচলতে আমি, আমাৰ উদ্দেশ্য বেলেগ আছিল, কিন্তু দেখিহে সোমালোঁ। চনটো চাই ভাবিলোঁ যে বহুত পুৰণি এটা সত্ৰ, গতিকে তেনেকুৱা সত্ৰখনত আমি যাওঁতে ভাবিছিলোঁ যে ইয়াত নিশ্চয় সোমাই যাম। আজি আৰু সোমালোহি, কিন্তু সোমাই আমি দেখা পালোঁ এটা মানে খুব দুৰ্ভাগ্য পৰিৱেশ। পৰিৱেশ হয়, পানী উঠে কিজানি ইয়াত? পানী উঠে, হয়, ঠিক।